Hey dosto, welcome to Sazid blog. আৰু আপোনালোকে জানে আজি ঈদ আছে আৰু ঈদৰ শুভেচ্ছা থাকিল সকলোলৈ আৰু ঈদ কেনেকৈ গৈছে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব কাৰ কেনেকৈ গৈছে আজি দিনটো আৰু মোৰ লগত আছে দুজন ফ্ৰেণ্ড আছে আৰু ওলাইছোঁ আজি ঈদৰ কাৰণে অকণমান মনটো ফূৰ্তি লাগিছে আৰু ঘূৰিবলৈ ওলাইছোঁ সিহঁতৰ লগত এয়া চাওক মোৰ ফ্ৰেণ্ড আছে ইয়াৰ নাম হৈছে শ্বাহৰুখ আৰু ইয়াৰ নাম হৈছে সৈদুল কিবা ক'ব নেকি আপুনি গাইজ প্ৰথমত ঈদ মুবাৰক আৰু মোৰ ফ্ৰেণ্ডৰ চেনেল সাজিদ ব্লগক ছাপোৰ্ট কৰক ছাবস্ক্ৰাইব কৰক আৰু সাজিদক আগবঢ়াই দিয়ক সেইটোৱে চ' আজি সকলোলৈ ঈদ মুবাৰক টু ইউ এণ্ড ইউৰ ফেমিলি চ' আমি মানে দুটা ঈদৰ 10-15 দিন আগৰ পৰা প্লান কৰিছোঁ যে আজি ঈদৰ দিনাখন লামডিং ষ্টাৰ্টিং চাবলৈ যাম কাৰণ আমি ইমান দিন ষ্টাডিৰ লগত বিজি আছিলোঁ না সেইকাৰণে যাব নোৱাৰিলোঁ চ' আজি ঈদৰ কাৰণে ঈদৰ উপলক্ষে আমি দুটা ফ্ৰেণ্ড ওলাই আহিছোঁ ষ্টাৰ্টিং চাবলৈ গৈ আছোঁ চ' আমাৰ কাৰণে দোৱা কৰিব যাতে ভালে ভালে গৈ পেলাই ষ্টাৰ্টিংটো চাই পেলাই আকৌ অতি সোনকালে ঘৰ আহিব হে দোস্তো এতিয়া আমি পালোহি লামডিং ষ্টাৰ্টিং আৰু লামডিং ষ্টাৰ্টিঙৰ ওচৰত আহি পালোঁ আমি ইতিমধ্যে দেখিব পাৰিছে পিছ চাইডটো কেনেকুৱা মজা লাগিছে আৰু আপোনালোকে কোনোবাই যদি বিচাৰে লামডিং ষ্টাৰ্টিং চাবলৈ আহিব ইয়াতে বহুত মজা লাগে আৰু মোৰ লগত আৰু এজন ফ্ৰেণ্ড আহিছে ইয়াত চাওক বহুত মজাৰ আমি তিনিজন মানে এতিয়াৰ পৰা ফ্ৰেণ্ড নহয় আজি 5-7 বছৰৰ পৰা হৈ গ'ল ফ্ৰেণ্ডশ্বিপ হোৱাৰ আৰু একেবাৰে হাৰ্টৰ নিচিনা হৈ গ'ল ফ্ৰেণ্ডশ্বিপ মানে ভাঙিব নোৱাৰোঁ আৰু এনেকুৱা ফ্ৰেণ্ডশ্বিপ হৈ গ'ল দাদা আপুনি কওকচোন কিবা ক'ব নেকি আমি ঈদৰ চেলিব্ৰেশ্যনত আৰু ওলাইছোঁ লামডিঙলৈ চাওঁ কি হয় ভাবিছোঁ আশা কৰিছোঁ ভালেই হ'ব আমি চোৱা চিতা কৰিম লামডিং জেগাখন ঠাইখন কেনেকুৱা প্ৰথমবাৰ আহিছোঁ লামডিং জেগালৈ চাওঁ কেনেকৈ ৰাইডটো হয় বাইকতে আহিছোঁ আমি তিনিজন মিলি মই কিন্তু প্ৰথমবাৰ অহা নাই মই দ্বিতীয়বাৰ আগতে এবাৰ আহিছিলোঁ আৰু আপুনি কিবা ক'ব নেকি দাদা হেলমেট খুলি দিয়ক আসসালামু আলাইকুম গাইজ চ' মানে এইটো ফাৰ্ষ্টৰ পেজত মই কৈছিলোঁ যে আমি দুটা ফ্ৰেণ্ড বহুত দিনৰ পৰা প্লান কৰি আছোঁ লামডিং ষ্টাৰ্টিং চাম বুলি কিন্তু আমি ষ্টাডিত বিজি আছিলোঁ গতিকে যাব নোৱাৰিলোঁ চ' ফাইনেলি আজি ঈদৰ কাৰণে আমি তিনিজন ওলাই আহিলোঁ লামডিং ষ্টাৰ্টিং চাবলৈ এতিয়া বৰ্তমান পালোহি তিনিআলি আৰু অতি কম সময়ৰ ভিতৰত আৰু বেছি সময় নাই মে বি 2 কিলোমিটাৰ হ'ব পাই যাম আমি জেগা চ' আমাৰ কাৰণে দোৱা কৰিব চ' গাইজ আমাৰ লগত আপোনালোক থাকিব আৰু পুৰা ব্লগ চাব কি মজাৰ এটা দৃশ্য দেখুৱাম আপোনালোকক চ' ইয়াতে আমি মানে ৰোডৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ হে দোস্ত এতিয়া আমি লামডিং ষ্টাৰ্টিঙৰ আশে পাশে আহিছোঁ আৰু ৰোডৰ কাষত কিবা 2-4খন চাইনবোৰ্ড মাৰা আছে আৰু চাইনবোৰ্ডখনত লিখা আছে গো শ্ল' বুলি লিখা আছে আৰু কিয় লিখা আছে কোন কাৰণত লিখা আছে তো বলক আমাৰ ব্লগৰ জৰিয়তে আপোনালোকে জানিব পাৰিব তো বলক আৰু এইখন জেগাত বিশেষকৈ জীৱ জন্তুৰ এক্সিডেণ্ট হৈ থাকে বেছিভাগ সেইকাৰণে সিহঁতে চাইনবোৰ্ডত লিখি থৈছে যে গাড়ীখন লাহেকৈ চলাব আৰু আপোনালোকক কৈছোঁ এইটো ৰাস্তাত বা এইটো ৰোডতে আপোনালোকে বিশেষকৈ এইটো ৰোডতে গাড়ী মটৰ অকণমান লাহে চলাব আৰু ছেফ হৈ থাকিব সেই দোস্ত এতিয়া আমি লামডিং ষ্টাৰ্টিং পালোঁ আৰু লামডিং ষ্টাৰ্টিঙৰ ওচৰত বাইকখন ৰখাই ইয়াতে মানে লামডিং ষ্টাৰ্টিংখনৰ ভিউখিনি চাই আছোঁ কি মজাৰ এটা ভিউ হয় আৰু ইয়াতে মানে যেতিয়া আহিছোঁ এনেকুৱা এটা ফিল আহিছে মানে ঘৰত যোৱাৰ মানে মনে লগা নাই এনেকুৱা মানে ফিলটো আহিছে ইমান ভাল লগা ফিল এটা আহিছে আৰু পৰিৱেশখিনি চাওক কি মজাৰ পৰিৱেশ হয় আৰু যিবিলাক মানুহ মানে লামডিং ষ্টাৰ্টিং চোৱা নাই কেতিয়াও চোৱা নাই সেইবিলাক মানুহক কৈ আছোঁ ইয়াতে লামডিং ষ্টাৰ্টিং চাবলৈ আহিব ইয়াতে বেলেগ এটা ধৰণৰ ভিউ আছে আৰু ইয়াতে অহাৰ পিছত আপোনাৰ মনটো যিমানে ছেড নাথাকক কিয়নো ইয়াতে অহাৰ পিছত অট'মেটিকলি আপোনাৰ মনটো মানে ফ্ৰী হৈ যাব আৰু যোনবিলাক দাদাসকল ভাইটিসকল ভণ্টিসকল আহিছে সিহঁতে অট'মেটিকলি গম পাব লামডিং ষ্টাৰ্টিংখন কেনেকুৱা আছে আৰু ইয়াতে এটা ভয়ংকৰ পৰিস্থিতি আছে ইয়াতে ৰাতি অহাটো মানে নিষেধ আছে সিহঁতৰ কিবা এখন চাইনবোৰ্ড লগোৱা আছে আৰু ইয়াতে ৰাতি মানে আহিব পাৰি মানে বহুত ৰিস্ক হৈ যায় মই জনামতে লামডিং ষ্টাৰ্টিঙত ৰাতি নহাটো ভাল হ'ব কিয়নো ইয়াতে যি পৰিস্থিতি দেখিছোঁ আজি মানে বহুত ভয়ংকৰ পৰিস্থিতি হয় এইখন জেগাটো মানে বহুত ভয়ংকৰ জেগা হয় আৰু ইয়াতে আমি বাইক ৰখাই মানে চাৰিকাষৰ পৰিৱেশখিনি চাই আছোঁ কেনেকুৱা দৃশ্যটো কেনেকুৱা মানে এটা ফিল লৈ আছোঁ
সেইকাৰণে আপোনালোকে কিবা বিশেষ কামত আহিব আৰু ৰাতি যদি কিবা প্ৰয়োজন হয় মানে নাহিলে নহ'ব এনেকুৱা যদি হয় তেনেহ'লে আহিব কিন্তু ছেফ থাকিব ফাইনেলি গাইজ ইয়াতে আমি ব্লগ সমাপ্ত কৰিছোঁ আৰু বেছি আগপিনে যোৱা নাই এইফালে ভয়ংকৰ এটা জেগা আছে সেইকাৰণে যোৱা নাই আৰু ইয়াতে আমি ব্লগ সমাপ্ত কৰিবলৈ ওলাইছোঁ আৰু ইয়াতে চাইনবোৰ্ড লগোৱা আছে অলৰেডি গো শ্ল' বুলি লিখা আছে ওপৰত এলিফেণ্টৰ ছবি দিয়া আছে বাইদেৱে নাজানো ইয়াতে কি আছে তথাপিও মানে যোৱা নাই পিছফানে ঘূৰি আহিছোঁ উভতি আহিছোঁ তাৰ পৰা আৰু এতিয়া আমাৰ ইয়াতে ব্লগ সমাপ্ত কৰিবলৈ ওলাইছোঁ এতিয়া পুনৰ আমি ঘৰলৈ